হাই হেল্ল' ৱেলকাম টু মাই চেনেল ৰিংকুৰাজ ব্লগ আৰু বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ মই আহিছোঁ আৰু বহুত দিনৰ অপেক্ষাৰ মূৰত মই আজি অলপ সময় পালোঁ ভিডিঅ' বনাবৰ কাৰণে আপোনালোকৰ কাৰণে। তো গতিকে ভিডিঅ' বনাবনো কি মানে এনেকুৱা হৈছে কণ্ডিশ্যন, ক'ত মৰোঁ ক'ত জীয়াই থাকোঁ তেনেকুৱা কণ্ডিশ্যন হৈ আছে। তো বৰ্তমান এইখিনি সময়ত মানে ভিডিঅ' বনোৱাই আপোনালোকক আপলোড কৰাটো বহুত মানে কঠিন হৈ পৰিছে, কাৰণ কিয় মানে এনেকুৱা বস্তুৰ দাম বাঢ়ি গৈছে মানে ভাবিব নোৱাৰা, তাৰমানে একদম ভাবিব নোৱাৰা। আমাৰ হ'লচেল শ্ব'ৰুম হয়, তথাপিও তাৰমানে আমি মানে এনেকুৱা এটা দামত মানে সেই কৰিব লগা আছে, উপায় নাই। চিলিণ্ডাৰ, গেছ, তেলৰ কাৰণে চব বস্তু বন্ধ হৈ আছে, বস্তুবিলাকৰ দাম বাঢ়ি আছে। টাইলছৰ প্ৰডাকশ্যন বন্ধ হৈ আছে, ফেক্টৰীবিলাকে প্ৰডাকশ্যন দিব পৰা নাই। তথাপিও তাৰে মাজতে দুই এটা নতুন ডিজাইন আহিছে আৰু বহুত আমাৰ নতুন শ্ব'ৰুম এটা বনাইছোঁ। গতিকে সেই শ্ব'ৰুমটোত আমি নতুন নতুন চেম্পুল লগাইছোঁ ইতিমধ্যে। গতিকে আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই নতুন নতুন টাইলছৰ চেম্পুলবোৰ দেখাই দিওঁ। তো বলক দেৰি নকৰোঁ আৰু ভিডিঅ'বোৰ আৰম্ভ কৰোঁ। তো বলক ডিজাইনবোৰ দেখাই দিওঁ। এইবিলাক চাওক, নতুন নতুন ডিজাইন। এইটো মানে নতুনকৈ মানে শ্ব'ৰুমটো মানে বনোৱা গৈছে আৰু নতুন নতুন ডিজাইনবিলাক লগোৱা গৈছে। 2x4 হয়, 2x4 হাই গ্ল'ছ। এইবিলাক ডিজাইনবোৰ চাওক। ডিজাইন কিন্তু বহুত ধুনীয়া ধুনীয়া ডিজাইন আহিছে, কিন্তু বৰ্তমান মানে সময়ত মানে অলপ কম পৰিমাণে তাৰমানে টাইলছবোৰ আহি আছে। তো গতিকে ডিজাইনবিলাক চাব পাৰে আপোনালোকে। ভেৰাইটিজ ডিজাইন আছে 2x4-ৰ, চাব পাৰে ডিজাইন। এইবিলাক মেট হয়, এইবিলাক মেটৰ ডিজাইন। নন শ্লিপাৰী হয়, গ্লেজ নাই কিন্তু নন শ্লিপাৰী। য'ত পানী পৰে সেইবিলাকত ইউজ কৰিব পাৰিব। 2x4-ৰ লগোৱা গৈছে, চাই লওক। 2x4-ৰ মেটৰ ডিজাইন এইবিলাক। ডিজাইনবোৰ চাই লওক কেনেকুৱা লাগিছে। আৰু এইফালেও মেটৰ ডিজাইন আছে 2x4-ৰ, চাই লওক। আৰু এইফালে আকৌ 2x4-ৰ হাই গ্ল'ছ, চাই লওক। বহুত ডিজাইন আহিছে মানে। আৰু এইফালে আপুনি ব্ৰেণ্ডৰো পাব, অৰিয়েণ্ট বেল্টৰ পাব। এইবিলাক ষ্টিকাৰ মাৰাই আছে, এইবিলাক অৰিয়েণ্ট বেল্টৰ হয়। তো গতিকে চাই লওক, চেম্পুল কোনটো চেম্পুল ভাল লাগিছে একবাৰ জনাব মোক। কোনটো ডিজাইন ভাল লাগিছে মোক জনাব কমেণ্টত। থুলমূলকৈ কেইটামান ডিজাইন দেখালোঁ আপোনালোকক, আৰু ডিজাইনকেইটা আপোনাৰ এভেইলেবল আছে, কিন্তু কিছুমান ডিজাইন এভেইলেবল নাই। কাৰণ কিয় বৰ্তমান এতিয়া মানে মেইন ফেক্টৰীৰ পৰা মাল অহা মানে অলপ কমি গৈছে। আৰু যিমান পাৰোঁ তাৰমানে আমি কাষ্টমাৰক মানে কিছুমান মানে কাষ্টমাৰেও তাৰমানে আহি পেলাই কয় ৰেট ইমান বাঢ়ি গ'ল, এনেকুৱা তেনেকুৱা কথা। আমাৰো বেয়া লগা হৈ গৈছে, ৰেট বহুত বাঢ়ি গৈছে এতিয়া টাইলছৰ। আৰু আপোনালোকৰ যদি হাতত যদি টাইম যদি আছে, বোলে মই এইটো বছৰ নকৰোঁ, অহা বছৰ মই টাইলছ লগাম বা তেনেহ'লে আপোনালোকে কেইদিনমানৰ কাৰণে ৰখি দিয়ক বা কেইমাহমানৰ কাৰণে ৰখি দিয়ক। যিটো মানে এতিয়া মানে আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ হৈ আছে। তো গতিকে যুদ্ধৰ কাৰণে তাৰমানে তেলৰ ছাপ্লাই মানে অলপ দিগদাৰ হৈছে তেলৰ কাৰণে। গতিকে সেই মানে কি টাইলছৰ ইণ্ডাষ্ট্ৰিটো মানে ফেক্টৰীটো মানে আল্টিমেটলি গেছৰ ওপৰতে ডিপেণ্ড কৰে, ঠিক আছে। তো গেছ নহ'লে তাৰমানে টাইলছ বনোৱাটো বহুত অসুবিধা হৈ যায়। আৰু মেইন হৈছে তেল। গতিকে তেল বুলিয়ে নহয়, এতিয়া বৰ্তমান আমাৰ অসমত চব বস্তুৰে লাহে লাহে দাম বাঢ়ি গৈছে। তো গতিকে আৰু এতিয়া উপায় নাই, অলপ পইচা পাতি অলপ ছেভ হৈ চলক, আৰু যিমান পাৰে মানে অলপ ছেফলি যাবলৈ চেষ্টা কৰক। আৰু যেতিয়া এইবোৰ যুদ্ধ যেতিয়া বন্ধ হ'ব সেইটোৱে আশা কৰক। আৰু এইবোৰ যুদ্ধ বন্ধ হোৱাৰ পিছত হয়তো চব বস্তু অলপমান লাইনত আহিব বুলি ভাবোঁ। তো গতিকে আজি মই কেইটামান ডিজাইন দেখাই দিলোঁ, আপোনালোকে দেখাই গৈছে ডিজাইনবিলাক, মানে ভাল ভাল ডিজাইনে আহিছে। কিন্তু আপোনালোকে যদি এবাৰ আহিব পাৰে, আহি পেলাই ৰেটৰ কথা জানি ল'ব পাৰে। আৰু ডিজাইনবোৰ আপোনালোকৰ পচন্দ লাগিবই লাগিব, মই এইটো কথা গম পাওঁ। কিন্তু আপোনালোকে আহিব। আমাৰ এড্ৰেছটো লালুংগাঁও, লখৰা লালুংগাঁও। আৰু মোৰ আগৰ ভিডিঅ'বিলাকত আপোনালোকৰ মোৰ নাম্বাৰটো দিয়াই আছে ভিডিঅ'ত। তো গতিকে কিছুমান মানুহে মানে সোধে ৰেটৰ কথা, কিন্তু মানে কি ৰেটটো মানে এতিয়া টাইমত মানে মই কি বুলি ক'ম আৰু, ৰেট মানে বহুত হাই হৈ আছে বৰ্তমান। তথাপিও আপোনালোকৰ যদি ডিজাইন যদি ভাল লাগিছে,
বা আপোনালোকৰ হাতত যদি অলপ পইচা যদি আছে তেনেহ'লে আপুনি অলপমান হ'লেও হাই ৰেটত হ'লেও টাইলছ কিনিব লাগিব এতিয়াৰ দিনত। তো গতিকে ভিডিঅ'টো আজিৰ কাৰণে ইমানে, বহুতখিনি কথা আপোনালোকক ক'লোঁ বা অলপ চেম্পল দেখালোঁ। তো গতিকে নেক্সট টাইমৰ পৰা তাৰমানে মই মানে আৰু ভ্লগ বনাম আৰু ভাল যেতিয়া মানে দিনটো ভাল আহিব, ভাল দিনৰ ফালে আহিব, টাইলছৰ দাম কমিব, তেতিয়া আৰু মই ভালকৈ ভিডিঅ' এটা বনাম, সময় ল'ম। আৰু আপোনালোকৰ কাৰণে ছাৰপ্ৰাইজ আহি আছে, এটা ভাল ভিডিঅ' বনাম আপোনালোকৰ কাৰণে। তো গতিকে আজিৰ কাৰণে ইমানে। তো বাই বাই, টেক কেয়াৰ।